हेलो फ्रेंड्स आपनालोके चाই আছে টেকনিক্যাল জিএস চেনেল। সো ফ্রেন্ডস আজি আপোনালোকৰ মাজত আকৌ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিসকলে কাৰ্বি আংলং ৰিকুৱাৰমেণ্টত চাকৰি কৰিব বিচাৰিছে সেইসকলৰ বাবে অতি সুখবৰ, কিয়নো কাৰ্বি আংলং ৰিকুৱাৰমেণ্টত কিছুমান পোষ্ট খালী হৈছে আৰু সেই পোষ্টসমূহ কেনেকৈ এপ্লাই কৰিব আৰু সেইবিলাক কি কোৱালিফিকেশ্যন লাগিব এপ্লাই কৰোঁতে এই সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোৰ মাধ্যমেৰে দেখুৱাই দিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো ফ্রেন্ড প্রথমতে যিকোনো গুগল বা ক্রোম ব্রাউজার এটা ওপেন করে ইয়াতে তোমালোকে আসাম কেৰিয়াৰ 2021 মাৰি আসাম কেৰিয়াৰত এইটো ৱেবছাইটত গুচি যাবা। তাৰপিছত তোমালোকে ইয়াতে দেখিবা কাৰ্বি আংলং ৰিকুৱাৰমেণ্ট 2021। সো এইটো লিংকত ক্লিক কৰি দিবা। মই ইয়াতে ডাইৰেক্ট ক্লিক কৰি দিছোঁ। টেকনিক্যাল এণ্ড নন টেকনিক্যাল পোষ্ট আছে। সো এইটো আপোনালোকক দেখাই দি আছোঁ সম্পূৰ্ণ প্ৰচেছটো। তাৰপিছত এইবিলাক ক্লোজ কৰি দিবা। দিয়াৰ পিছত তোমালোকে তলত অলপ স্ক্ৰল কৰি দেখিবা যে সকলোবিলাক তথ্য ইয়াতে দিয়া আছে। ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান। সো এইটোৰ আণ্ডাৰত তোমালোকৰ পোষ্টসমূহ খালী হৈছে আৰু সেই পোষ্টসমূহ তোমালোকে পূৰ কৰিবলৈ বা এপ্লাই কৰিবলৈ কি লাগিব এই সকলোবিলাক দেখাই দি আছোঁ ষ্টেপ বাই ষ্টেপ। আৰু এইটো তোমালোকৰ লাষ্ট ডেট 13 জুলাই। সো ইয়াতে তোমালোকে লাষ্ট ডেটৰ আগতে কৰিব পাৰিবা। সো এইখিনি তোমালোকে চাই ল'বা আৰু ইয়াতে তলত স্ক্ৰল কৰি দেখাই দি আছোঁ সম্পূৰ্ণ প্ৰচেছটো। আৰু ইয়াতে তোমালোকে প্ৰথমতে দেখিছে গ্ৰেজুৱেট টিচাৰ আৰ্টছ। সো আৰ্টছসকলৰ বাবে এইটো তোমালোকে যদি ইচ্ছা হয় এইটো কৰিব পাৰিবা, বহুত ধুনীয়া। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনটো হ'ল তোমালোকৰ গ্ৰেজুৱেট পাছ হ'ব লাগিব আৰু লগতে তোমাৰ 50% মাৰ্ক থাকিব লাগিব। এইটো অনলি দুটা পোষ্ট আছে। সো এইটো তোমালোকে কৰিব পাৰিবা। আৰু ইয়াতে চেলাৰী দিয়া হ'ব 14,000 to 49,000 লৈকে আৰু এক্সট্ৰা তোমালোকৰ পেঞ্চন দিয়া হ'ব 8,700 লৈকে। সো এইটো তাৰপিছত ছেকেণ্ড পোষ্টটো হ'ল তোমালোকৰ গ্ৰেজুৱেট টিচাৰ। ইয়াতে তিনিটা পোষ্ট আছে আৰু ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন ছেম হ'ব, ছেম এডুকেশ্যনেল কোৱালিফিকেশ্যন ছেম চেলাৰী দিয়া হ'ব। তাৰপিছত 3 নম্বৰটো প্ৰায় ছেম। সকলোবিলাক তোমালোকে এইবিলাক পৰি এটা ষ্টেপ বাই ষ্টেপ চাই ল'ব। মই ইমানখিনি আপোনালোকক দেখাব নোৱাৰিম, কিয়নো বেছি এইবিলাক পঢ়াই শুনালে আপোনালোকৰ ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব। সেইকাৰণে আপোনালোকক শ্বৰ্টকাট দেখুৱাই দি আছোঁ যাতে সম্পূৰ্ণ বস্তুটো আপোনালোকে বুজি পায়। সো এইখিনি তোমালোকৰ ছেম কোৱালিফিকেশ্যন লাগিব আৰু ইয়াতে তোমালোকৰ তলত দেখিছেনে ছেম তোমালোকৰ এইটো চেলাৰী দিয়া হ'ব। সো এইখিনি তোমালোকে চাই ল'বা। তাৰপিছত তোমালোকে তলতটো দেখাই দি আছোঁ ষ্টেপ বাই ষ্টেপ। এইটো তোমালোকে তলতটো দেখিছেনে গ্ৰেজুৱেট টিচাৰ ছায়েন্স। এইটো ছায়েন্সসকলৰ বাবে যিসকলে ৰয়েল BSc লৈ পঢ়িছে সেইসকলে এইটো এপ্লাই কৰিব পাৰিব। এইটো দুটা পোষ্ট আছে। তোমালোকৰ ৰয়েল BSc গ্ৰেজুৱেট পাছ হ'ব লাগিব আৰু লগতে তোমালোকৰ 50% মাৰ্ক থাকিব লাগিব, তেতিয়াহে এইটো এপ্লাই কৰিব পাৰিবা। একেবাৰে সহজ পদ্ধতি, তোমালোকে এইটো চাই ল'বা। তাৰপিছত ইয়াতে তোমালোকৰ ছেম দৰমহা দিয়া হ'ব আৰু তোমালোকৰ ছেম পেঞ্চন দিয়া হ'ব ইয়াতে ওপৰটোৰ লগতে প্ৰায় একে। সো ইয়াত এইবিলাক চাইছেনে তোমালোকে দেখিছেনে এইটো এই তোমালোকৰ হেৰিটো দিয়া হ'ব পেঞ্চনৰ পইচা। সো তাৰপিছত তোমালোকৰ 5 নম্বৰ পোষ্ট হ'ল গ্ৰেজুৱেট টিচাৰ ছায়েন্স। যিসকলে বায়' লৈছিল অৰ্থাৎ বায়'লজি লৈছিল সেইসকলে এইটো গ্ৰেজুৱেট পাছ হ'ব লাগিব বায়'লজি লৈ আৰু তোমালোকৰ 50% মাৰ্ক থাকিব লাগিব। সো ইয়াতে তোমালোকৰ ছেম দৰমহা দিয়া হ'ব 14,000 to 49,000। সো তোমালোকে এইটো আৰু এক্সট্ৰাকৈ পেঞ্চন দিয়া হ'ব 8,700 লৈকে। সো এইখিনি তোমালোকে চাই ল'বা। তাৰপিছত ইয়াতে কম্পিউটাৰ টিচাৰ পোষ্ট এটা আছে। সো এইটো এডুকেশ্যনেল কোৱালিফিকেশ্যন তোমালোকৰ ডিগ্ৰী পাছ হ'ব লাগিব, BCA নাইবা BSc পাছ হ'ব লাগিব আৰু লগতে তোমালোকৰ 55% মাৰ্ক থাকিব লাগিব। সো এইটো এডুকেশ্যনেল চাই ল'বা। তাৰপিছত তোমালোকৰ ইয়াতে চেলাৰী দিয়া হ'ব 5,200 to 20,000 লৈকে আৰু এক্সট্ৰা তোমালোকৰ পেঞ্চনৰ বাবে 3,300 লৈকে দিয়া হ'ব। তাৰপিছত তোমালোকৰ লাইব্ৰেৰিয়ান পোষ্ট এটা খালী আছে। সো এইটো তোমালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচিকুলাৰ অফ লাইব্ৰেৰিয়ান ছায়েন্স তোমালোকে গ্ৰেজুৱেট পাছ হ'ব লাগিব। এইটো ছায়েন্সৰ ষ্টুডেণ্টসকলৰ বাবে। সো এইটো চাই ল'বা। ইয়াতে তোমালোকৰ ছেম দৰমহা দিয়া হ'ব আৰু ইয়াতে তোমালোকৰ 5,600 তোমালোকৰ এক্সট্ৰাকৈ দিয়া হ'ব। তাৰপিছত LDA কাম একাউণ্টেণ্ট। সো এইটো তোমালোকৰ পোষ্ট এটা আছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে অনলি তোমালোকে বেচিকুলাৰ অফ কমাৰ্চ সকলৰ বাবে এইটো প্ৰযোজ্য হ'ব। সো এইটো বেচিকুলাৰ অফ কমাৰ্চ গ্ৰেজুৱেট পাছ হ'ব লাগিব আৰু তোমালোকৰ এইটো 50% মাৰ্ক থাকিব লাগিব। সো এইটো চাই ল'বা তোমালোকে। তাৰপিছত ইয়াতে
তোমালোকৰ গ্ৰেড দি আছে পিয়নৰ ইয়াতে এটা পোষ্ট আছে ইয়াতে অনলি তোমালোকৰ হায়াৰ সেকেন্ডাৰী পাছ হ'ব লাগিব সো যিসকলে হায়াৰ সেকেন্ডাৰী পাছ কৰিছে সেইসকলে এইটো এপ্লাই কৰিব পাৰিব বহুত ধুনীয়া পোষ্ট হয় সো এইটো তোমালোকৰ দৰমহা দিয়া হ'ব 8000 লৈকে আৰু ইয়াতে গ্ৰুপ ডি চকীদাৰ পোষ্ট আছে এটা আৰু এই পোষ্টটো তোমালোকে এপ্লাই কৰিব পাৰিব ইয়াতে হায়াৰ সেকেন্ডাৰী পাছ হ'ব লাগিব ইয়াতেও সেম দৰমহা দিয়া হ'ব 8000 ফিক্স দিয়া হ'ব তাৰপিছত তোমালোকে ইয়াত ক্লিয়াৰ ডেইলি ওয়েজ বেসিস পোষ্ট এটা খালি আছে আৰু এটো তোমালোকৰ অনলি 8 পাস হ'ব লাগিব সো এটো যিসকলে 8 পাস কৰিছে সেইসকলে এটো কৰিব পাৰিব আৰু ইয়াতে দৰমহা তোমালোকৰ একেবাৰে ফিক্স দিয়া হ'ব সো এইখিনি তোমালোকে চাই লবা তাৰ পিছত ইয়াতে তোমালোকৰ এজ লিমিটটো 21 ইয়াৰ্ছৰ পৰা 38 ইয়াৰ্ছৰ ভিতৰত যিসকলৰ এজ আছে সেইসকলে এটো এপ্লাই কৰিব পাৰিব বহুত ধুনীয়া পোষ্ট হয় এইবিলাক তোমালোকে চাইছেনে 1 জানুৱাৰী 2021 ৰ পৰা আৰম্ভ হৈ 38 অৰ্থাৎ 38 ইয়াৰ্ছ তোমালোকে 21 বছৰৰ পৰা 38 ইয়াৰ্ছৰ ভিতৰত যিসকলৰ বয়স হেতু ইয়াতে বুজাইছে ইমানখিনি আপোনালোকে পঢ়ি লবা সো এইখিনি দিয়া আছে তাৰপিছত ইয়াতে তোমালোকৰ এপ্লিকেশন ফিজটো তোমালোকৰ ইটো লোৱা চাৰ্জ কাটিব 200 কাটিব সো এইখিনি অকনমান কাটিব বেছি নহয় তাৰপিছত ইয়াতে তোমালোকৰ কি কেনেকৈ নাম লিখিব লাগিব এপ্লিকেশনত কি আপলোড দিব লাগিব এই সকলোবিলাক ইয়াতে আছে সো ইয়াতে প্ৰথমতে দেখিছে তোমালোকৰ যেটো পোষ্টত এপ্লাই কৰিবা হেতু পোষ্টটো নাম লিখিবা তাৰপিছত এপ্লিকেন্ট যাৰ নামত কৰিবা হেতু তাৰপিছত পাৰ্মানেন্ট এড্ৰেছ তাৰপিছত ইমেইল আইডি সো এই সকলোবিলাক দি তোমালোকে এবিলাক কৰি লবা ইমানখিনি নপৰো কিয়নো ভিডিওটো বহুত ডাঙৰ হৈ যাব এনে সো এইবিলাক দি তোমালোকে আপলোড কৰি দিবা তাৰপিছত ইয়াতে এটা লিংক দিব সো এই লিংকটোত ক্লিক কৰি তোমালোকে ফাইনাল সাবমিট দিবা